ওই আই গেল মারো মারো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ পথাৰলৈ আৰু এইবিলাক চাহ তাহ লৈ আহিছোঁ আৰু মানে হাজিৰা মানুহ আছেতো। আৰু বৰষুণটো মানে এতিয়াহে অকণমান কমিছে। ৰাতিপুৱা মানে 3টামান বজাত বৰষুণ পৰিছিলেই মানে আৰু এতিয়া মানে পথাৰৰ পৰা আহোঁগৈ, চাহকণ দি আহোঁগৈ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছোঁ, মানে এইকেইদিন ভিডিঅ' বনোৱাই নাছিলোঁ মানে। গাইছ এইখিনি জেগা চিনি পাইছে, এফালে মানে এইফালে পৰাই যায় আৰু আমি পথাৰলৈ এইবিলাক কঠীয়া তুলি শেষ হোৱাই নাই আৰু ধান ৰুইছে আধা আধি হ'লেই, বহুতখিনিয়ে ধান ৰুই হৈছে এইফালে। আৰু বৰষুণতে পানী বেছি হৈ গৈছে, এইবিলাক বেছি পানী হোৱাটো ভাল নহয় মানে। কঠীয়াবিলাক সৰু সৰু হৈ আছেতো, ডুব যায়গৈ। আৰু এইখিনি এতিয়া মই পাৰ হ'ব লাগিব, চেণ্ডেল পিন্ধি কেনেকৈ যাওঁ এতিয়া। তেনে নহওঁকৈ আহিলোঁ, এইখিনি চেণ্ডেল খুলোগাই আহিব লগা হ'ল আৰু মানে পানীটো আৰু ৰ'দটো অকণমান গৰম গৰম লাগিছে অকণমান। আকৌ বৰষুণ পৰে নেকি? বৰষুণ এতিয়া পৰা ইমান এটা সম্ভাৱনা নাই বাৰু। মানে ৰ'দটো দিছেতো, মেঘবিলাক নাই, ৰ'দে দিব চাগে। এইবিলাক মানে বহুত সৰু সৰুতে মানে গছবিলাক আৰু বগৰীও আছে, মানে বহুত সৰু সৰুতে লাগিছে, মানে বহুত সৰু সৰুতে বস্তুবিলাক লাগিছে। কলম দিয়া বস্তুটো এনেকুৱা সৰুতে লাগে বাৰু। আৰু এইফালে হাল বাই আছে, মানুহবিলাক বহুত আছেতো। পথাৰ সেউজীয়া হৈ যাব এতিয়া, চবফালে ধান ৰুইছে, এইবিলাক সেউজীয়া হাল বাই আছে। পথাৰলৈ বেছি দূৰ নাই আৰু পথাৰ পালেহি। সেই পিছফালে কঠীয়া তুলি আছে আমাৰ। আৰু মই আহিলোঁ দেউতাৰ ওচৰত, অকণমান দূৰত আছে যে। আৰু এইবিলাক চাওক, পানী সোপা পাহাৰৰ পৰা মানে বৈ আহিছে ন, এইবিলাক ৰাস্তাটো অৱস্থাই নাই, পূৰা অৱস্থা নাইকিয়া হৈছে। ম'হৰ গাড়ী চাওক, বহুত দিনৰ মই দেখিব পাই চাগে, দেখিছে বহুতে, যিসকলে দেখা নাই চাওক বাৰু। ইয়াতে মানে কঠীয়া মানে চৰ্ট হৈছে যে মানুহবিলাকৰ, সেইটো কাৰণে মানে সেইখন লৈ আহিছে কঠীয়া আনিবলৈ। আৰু বানপানী হোৱাৰ ফলত মানে বহুত মানে কঠীয়াবিলাক নহ'লেতো, সেইটো কাৰণে মানে সেইখন লৈ আহিছে। আৰু মই গৈ আছোঁ এতিয়া, পামগৈ আৰু ওচৰত, এইটো টাৰ্ণিং পাৰ হ'লে পামগৈ। লোকেশ্যন পাই গ'লোহি আৰু এইটো শিলৰ ওপৰত এইখিনি থলোঁ। আৰু এইফালে পথাৰ এইকণ অকণমান আছে, মানে সেইখিনি গাড়ী নাযায়তো, তাতে মানে কুৱে কাটি হেৰি কৰিব লাগিব আৰু কি আৰু সেইখিনিয়ে কৰিব লাগিব। ইমানটো হেৰি নাই, গাড়ী নগ'লে কুৱে মাৰিব লাগিব। বঢ়িয়া বতাহ মাৰিছে দেই ইয়াত, গৰমটো এতিয়াহে গৈছে মানে, বাপৰে গৰম। এইখিনি এতিয়া ফাঁচিছিলে গাড়ী, পূৰা গাঁত হৈ আছে। এতিয়া মই আলি দিম, গোটেইকেইটা আলি কমপ্লিট কৰি দিলোঁ। এতিয়া ৰ'দটো বুজি দিছে, মই এই তালৈকে যাওঁ, কঠীয়া তোলালৈকে সেয়া হৈ গ'ল বাৰু, এইখিনি হৈ গ'ল। এতিয়া তালৈকে যাওঁ, ৰ'দটো বা কেনেকুৱা দিছে ৰ'দ। 1 hour later. তো গাইছ এতিয়া আমি লেফ্ট যাম, লেফ্ট। আমি অকণমান ফুৰিব গৈ আছোঁ এতিয়া, ফুৰিব মানে আমি অকণমান এতিয়া চাহ হাউচত যাম খাবলৈ, মানে যোৱাই নাই বহুত দিন হ'ল। এতিয়া চাহ হাউচ পাই গ'লোঁ, খাব পাম বোলে, পূৰা হাঁহি আছে, পূৰা অৰ্ডাৰ মানে বহুত অৰ্ডাৰ আছে, আহি আছে লাহে লাহে। নাই আহি গ'লোঁ মাৰো তো গাইছ, এয়া আছে বনাৰ ঘুগুনি আৰু চিংৰা আৰু ম'ম' আহিব লাষ্টত, এইকেইটা খাই লওঁ ফাৰ্ষ্টতে, মাৰো খাই লওঁ।
গাইছ আমি মানে খাই বৈ আহিলোঁ ইয়াত অকণ পলমতে বহিলোঁহি আহি কেনে হা তাৰপিছত কি ক'ম আৰু আজি ব্লগটো এনেকৈ গ'ল মানে দিনটো আৰু পথাৰত গ'লোঁ পথাৰৰ পৰা আহি কৰি ভাতিব গ'লোঁ ভাতিব গৈ শুলোঁ শুই কিনে মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু সি ডাইৰেক্ট আহিলে কমখন আহিলে কাৰণে ডাইৰেক্ট মানে এই উঠিলোঁ আৰু এইফালে গ'লোঁগৈ মানে আৰু কি ক'লে ব'ল কিবা এটা খামগৈ তাতে খাই আহিলোঁগৈ গ'ল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আছোঁ ভিডিঅ'টো ভাল নালাগিব পাৰে চাগে আৰু ভাল ভিডিঅ' আহিব আপোনালোকে চাই দিব গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে তো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই